নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো সকলকে মোৰ লগতে ৰংগৰ অসম ৱেব চেনেললৈ আজিৰ এইটো ভিডিঅ'ত কথা পাতিম আমি কেনেকৈ এছমিলৰ VIP ভাৰ্জন কেনেকৈ ইউজ কৰিব পাৰো কোনো পইচা নিদিয়াকৈ ফ্ৰীত আমি VIP ভাৰ্জন কেনেকৈ ইউজ কৰিব পাৰো সেই বিষয়ে আজি আলোচনা কৰিম তাৰ আগতে কিছুমান কথা কৈ লৈছো গোটেই পৃথিৱীত আজি যেটো করোনা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ কৰি আছে সেই সময়ত আমি সদায় সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন প্ৰথমতে মই দেখুৱাই লৈ আছো আপোনালোকক মোৰ যেটো স্মুল এপছটো আছে তাত মই কেনে ধৰণে এটো ইউজ কৰিছো মই আপোনালোকক প্ৰথমে দেখুৱাব বিচাৰি আছো এয়া হল মোৰ স্মুলৰ এপছটো হয় ইয়াত প্ৰথমতে ওপৰত চাব VIP ভাৰ্জনৰ বুলি কিবা এটা এড দিয়া থাকে ফাৰ্ষ্ট লাইনত মই স্ক্ৰল কৰি আপোনালোকক দেখুৱাই আছো ওপৰত এইটো আপোনালোকে এই VIP সেল কেতিয়াও এটোত ক্লিক নকৰিব আৰু হয় আপোনাৰ মোবাইলত যদি আগৰ পৰাই স্মুল এপছ ইনষ্টল কৰা আছে হেতু প্ৰথমতে আনইনষ্টল কৰি লব তাৰ পিছত এটো টেকনিক ইউৰিলেহে পাব আৰু মোৰ এটো প্ৰফাইল হয় চাওক ইয়াত কোনো ধৰণৰ VIP ট্যাগ লগোৱা নাই আৰু এটো ট্যাগ লগোৱা না থাকিব কিন্তু আপুনি এটো টেকনিকত VIP ৰ যিমান ফিচাৰ্স আছে আপুনি বিনামূলীয়াকৈ ইয়াত ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে মই সবিশেষ আপোনাক জনাই আছো এটাকৈ আপুনি ভিডিও স্কিপ নকৰাকৈ চাব ভিডিওটো শেষলৈকে চাব মই প্ৰথমতে মোৰ স্মুলটো দেখুৱাই আছো মই প্ৰথমতে এটা আপোনাক কৈ আছো যেহেতু মোৰ প্ৰফাইলত VIP ট্যাগ লগোৱা নাই মই প্ৰথমতে এটা ৰেকৰ্ডিংৰ অপচন লৈছো চাওক ইয়া VIP ভাৰ্জন নাথাকিলে গোটেইকেটা অপচন আপোনাৰ হাতত ওপেন হৈ নাহে VIP নথকালৈকে তথাপিও সোলো ভাৰ্জনত মই দেখুৱাই দিছো আপোনাক সাপোজ মই এটা ৰেকৰ্ডিংৰ কিহত লৈছো সৰি মাজতে এটো ৰেকৰ্ডিং লাইভ লব নোৱাৰিম কিয়নো স্ক্ৰিন ৰেকৰ্ডিংত এটো ৰেকৰ্ডিং নহয় তো এটো আকৌ মই ৰেকৰ্ডিংৰ পিছত আকৌ এটো খুলিছো চাওক মোৰ এটো ৰেকৰ্ডিং হৈ গল আৰু এটা প্ৰুফ আপোনালোকক দেখুৱাব বিচাৰি আছো যেতিয়া ৰেকৰ্ডিং কমপ্লিট হয় এটো কন্টিনিউ মাৰাৰ আগত ইয়াত দুটা অপচন থাকে এটা হল সুপাৰ পপ আৰু সুপাৰ ষ্টুডিও এই দুটা অপচন VIP নাথাকিলে নাপায় চাওক মই সুপাৰ ষ্টুডিওত এটো সাবমিট কৰিবলৈ ট্ৰাই কৰি আছো ইয়া হল সুপাৰ ষ্টুডিও মই সব ৰুম সাইজ ৰিভাৰ্ব চেঞ্জ কৰিলো সাবমিট দি দিলো এয়া সেভ অপচন আহি গল ইয়াত টাইটেলটো লিখি আপুনি যদি বিচাৰে এটুক আপুনি সেভ কৰি শেয়াৰ কৰিব পাৰে এতিয়া মই আপোনালোকক দেখুৱাম এই টেকনিকটো কেনেকৈ আপুনি ইউজ কৰিব পাৰে আপোনাৰ মোবাইলত মোড দৰে কেনেকৈ ইউজ কৰিব পাৰে প্ৰথমতে আপুনি গুগল ক্ৰোমত যাব ক্ৰোমত গৈ স্মুল মোড এপ্লিকেশন সার্চ কৰিব আৰু যদি এবাৰ সার্চ কৰিব নোৱাৰে মই ডেসক্ৰিপশন বক্সত লিংক দি দিম হেতু লিংকত ডাইৰেক্ট ক্লিক কৰিলো আপুনি পাই যাব মই এটো স্মুল মোড এপ্লিকেশন লিখি সার্চ কৰিলো প্ৰথম অপচনত ক্লিক কৰিলো আৰু মোৰ দিয়া লিংকত যদি আপুনি ক্লিক কৰে ডাইৰেক্ট এইটো পেজত সোমাই আহিব যেটো পেজ এতিয়া ওলাই আছে এইটো পেজত সোমাৰ লগে লগে আপুনি অলপ খৰদৰ নকৰিব লাহে লাহে চাই লওক এয়া স্মুলৰ 7.0.3 এইটো ভাৰ্জনত চাওক ইনষ্টলৰ লিখা আছে ডাউনলোড 7.0.3 লেটেষ্ট এইটো ডাউনলোড কৰিব নালাগে এইটো ডাউনলোড কৰিলে কিন্তু আপোনাৰ এইটো টেকনিক কাম নিদিব আপুনি তললৈ স্ক্ৰল কৰি তললৈ নামি আহক মই আপোনাক দেখুৱাই আছো তলত দুটা অপচন আছে এটা অপচন আছে 7.0.1 আৰু 2 নম্বৰ অপচন স্মুল মোড VIP আনব্লকড 6.5.3 তাত টাচ কৰিলে ইয়া আপোনাৰ মেমৰি ওলাই আহিলে APK হেতু টাচ কৰি দিওক সেকেন্ড আৰু এটা পেজ এনেকুৱা ওলাই আহিব এইটো ওলাই আহাৰ পিছত অকমান সময় ধৈৰ্য ধৰিব ধৰাৰ পিছত তলত আপোনাৰ চাওক এয়া ডাউনলোড অপচনটো ওলাই আহিছে ইয়াত ডাউনলোড অপচনটো টাচ কৰাৰ লগে লগে আপোনাৰ ইয়াত চাওক তলত ডাউনলোড হ'বলৈ আৰম্ভ কৰিছে মই এটো একচুয়ালি ডাউনলোড নকৰিম যেহেতু আপোনালোকক মই দেখুৱাইছো মোৰ মোবাইলত অলৰেডি ডাউনলোড কৰা আছে ডাউনলোডছত গৈ মই এটো কেনসেল কৰি দিলো চাওক মোৰ তাত অলৰেডি ডাউনলোড কৰা আছে মই এটো আপোনাক দেখুৱাই আছো এটো টাচ কৰাৰ লগে লগে
স্মুলত টাচ কৰাৰ লগে লগে এনেকুৱা এটা পেজ ওলাই আহিব ইনষ্টল মাৰি দিয়াৰ লগে লগে ইনষ্টল হ'ব মোৰ মোবাইলত যেহেতু অলৰেডি ইনষ্টল আছে এইটো ভাৰ্জনে সেইকাৰণে মই ৰিপিট ইনষ্টল নকৰোঁ হোম স্ক্ৰীনলৈ ঘূৰি অহাৰ পিছত মোৰ স্মুলটো মই অপেন কৰি আপোনালোকক দেখুৱাই আছোঁ আকৌ কৈ দিছোঁ প্ৰথমতে আগৰ এপছটো আপুনি ৰিমুভ কৰাই দিব যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ